হাই গাইজ মই কলিপাতই আপোনালোকক স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল আমি অসমীয়ালৈ। তো আজি ভিডিঅ'টো বনালোঁ 1299ৰ ওপৰত। এইটো বোলে কিবা জিঅ'ই নম্বৰ দিছে, এইটো নম্বৰত যদি আপোনালোকে কল কৰে আপোনালোকে ফ্ৰী ৰিচাৰ্জ পায়। আপোনালোকৰ যদি 28 দিনৰ কাৰণে ৰিচাৰ্জ আছে 149ৰ আৰু 149ৰ ৰিচাৰ্জ পাই যায় বোলে, আৰু বোলে 399 যিমান আছে মানে আৰু সেই হিচাপে বোলে ৰিচাৰ্জ পাই যায়। তো সেইকাৰণে মই আজি ভিডিঅ'টো এইটো বনালোঁ। তো আপোনালোকক মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত কৈ দিছোঁ এইটো একদম ফেক নিউজ হয়। জিঅ'ই কোনো ধৰণৰ এনেকুৱা নম্বৰ দিয়া নাই য'ত আপোনালোকে কল কৰিলে ফ্ৰী ৰিচাৰ্জ পায়। তাত কি আছে মই আপোনালোকক ভালকৈ বুজাই কৈ আছোঁ। মই লাইভ কল কৰিম 1299ত কল কৰি পেলাই দেখাম আপোনালোকক কি আছে, তাত কি দিয়ে সেইটো মই আপোনালোকক দেখাই দিম, গোটেই দেখাই দিম। প্ৰথমতে কৈ দিছোঁ একো ৰিচাৰ্জ নাপায়। আপোনালোকে যদি চাব ইউটিউবত কেইটামান ভিডিঅ' দি থৈ দিছে 1299 কল কৰি ৰিচাৰ্জ পায়, আপোনালোকে চাওক তাতে কি দেখায় আৰু মোক দেখাখিনি সঁচা হয় নে নাই, কি পায় তাতে আপোনালোকে কি পাইছে, তেওঁলোকে কি পাইছে কি মই কি পাইছোঁ চাওক, একে দেখাব তেওঁলোকক যি দেখাইছে, কিন্তু আচলতে এইটো ৰিচাৰ্জ নহয়। কি বস্তু মই আপোনালোকক দেখাই দি আছোঁ। বলক মোবাইলত যে আপোনালোকক মই দেখাই দিওঁ কি পায় আচলতে 1299ত। বলক তো এতিয়া মই 1299ত কল কৰিম। বলক মই ভিডিঅ'টো আৰম্ভ কৰি ইয়াতে মই 1299ত আপোনালোকক লাইভ কল কৰি এতিয়া মই দেখাই দিম। তো আপোনালোকে ইয়াতে যে চাই মই এতিয়া 1299 ইয়াতে 1299 আপোনালোকে চাওক ইয়াতে 1299 বুলি ইয়াতে মই ক্লিক কৰিছোঁ। এতিয়া চিম 1ত মোৰ জিঅ' আছে, মই চিম 1ত কল কৰি দিম। শুনি লওক আপোনালোকে। প্ৰথমতে কিবা কৈছিলে কাটি গ'ল, এইবাৰ ৰখি আছোঁ, মই ৰখি আছোঁ, একো নাহিলে। মেছেজ এটা আহিব লাগিছিলে, মেছেজ এটা নাহিলে। আৰু এবাৰ কল কৰিছোঁ মই। ফোনটো মৰাৰ লগে লগে কাটা যায়। এইটো মেছেজটো আহি গ'ল দেখিছেনে? এইটোৱে মানে সকলোকে চেছ কৰি দিছে এই মেছেজটোৱে। মেছেজটো অ'পেন কৰিলোঁ মই। ইয়াত চাওক মেছেজটোত কি আছে ভালকৈ চাওক। বেলেঞ্চ ফৰ ইয়'ৰ জিঅ' নাম্বাৰ, মোৰ জিঅ' নাম্বাৰটো ইয়াত দিছে। MRP প্লেন মানে মই 149ৰ ৰিচাৰ্জ কৰিছিলোঁ। মোৰ ৰিচাৰ্জৰ 1.22 GB আউট অফ 1.54 GB। মোৰ মানে 1.5 GBকৈ ডেটা ডেইলি পাওঁ। ডেইলিৰ ভিতৰত মোৰ 1.22 GB আৰু বাকী আছে। ইয়াত দেখাইছে সিটো। আৰু 100টা SMS পাৰ ডে প্লেন এক্সপায়াৰ্ড 14 জুন। 14 জুনত মোৰ এই প্লেনটো শেষ হ'ব, মানে ৰিচাৰ্জটো শেষ হ'ব। আৰু 10টা 37 Mত শেষ হ'ব। মোৰ 100টা SMS 100টা আছে। ইয়াত দেখাইছে সিটো। আপোনালোকৰ কিমান ৰিচাৰ্জৰ কিমানখিনি বাকী আছে, কিমান ডেটা বাকী আছে সেইখিনিয়ে। কিন্তু মানুহবিলাকে ভাবি লৈছে কি ইয়াত আপোনালোকে 149 এক্সট্ৰা ৰিচাৰ্জ পাই গ'ল বুলি ভাবি লৈছে। তো আপোনালোকক মই এটা কথা অনুৰোধ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো পঢ়ি চাওক, কি লিখা আছে ভালকৈ বুজি চাওক। আপুনি বুজি নাপায় বেলেগক দেখাওক। এইবিলাক ভুৱা নিউজ প্ৰচাৰ কৰাটো একদম মানে কি হৈছে, এইটো ভুৱা নিউজ কিমান দূৰলৈ কিমান প্ৰচাৰিত হৈ গৈছে। কিমান মানুহে এনেই বেকাৰ ডাইল কৰি পেলাই আৰু সময় নষ্ট কৰি বেকাৰ ডাইল কৰি আছে। কিছুমান জানা মানুহে ডাইল কৰি আছে বা পোৱা নাই, মই কিয় পোৱা নাই, বেলেগে ভাল, এইবিলাক মানে বহুত কিবা কিবি হৈ যায়। তো আপোনালোকে বুজি চাওক কোনো দি আছে কি। জিঅ'ই আমাৰ 100% চিয়'ৰ, মই 1% বেছিকৈ বাঢ়াই দিম, 101% চিয়'ৰ কৈ দিছোঁ কোনো জিঅ'ই কোনো ৰিচাৰ্জ দিয়া নাই। তো এইখিনিয়ে কথা। তো আপোনালোকে বুজি চাওক। মই এইটো যিটো মেছেজ দিছোঁ, মই থাম্বনেইলতো সেইটো মেছেজ দিয়া আছে, লগালে মই ওপৰত আৰু এবাৰ দেখাই দিম মেছেজটোত কি আহে। তো কোনো ধৰণৰ ৰিচাৰ্জ আপোনালোকে দিয়া নাই, ভালকৈ বুজি চাওক। আপোনালোকে যদি এইটো ভুৱা নিউজ প্ৰচাৰ কৰিও আছে, এতিয়াৰ পৰা প্ৰচাৰ কৰা বাদ দিয়ক, এইটো একদম ভুৱা নিউজ। তো কথা এইখিনিয়ে। তো যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, যোনে যোনে এইটো গম পোৱা নাই বা আপোনালোকে বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰিব, যাতে এইটো ভুৱা নিউজটো প্ৰচাৰিত নহয়। আৰু কমেণ্ট কৰিব কেনেকৈ লাগে। আৰু মই এটা কথা কৈ থৈছোঁ, যদি আপোনালোকে কোনোবাই পাইছে আপোনালোকৰ এইটো মানে এইটো ৰিচাৰ্জটো যদি পাইছে, তলত মোক কমেণ্ট কৰক, নাইবা মই ডিছক্ৰিপশ্যনত মোৰ জিমেইল একাউণ্টটো মই জিমেইলটো দি দিম, তাত আপোনালোকে ফটোসহ পঠাই দিয়ক। যদি আপোনালোকে পাইছে তেতিয়া মই নিজে গম পাম যে মই ভুল কৈছিলোঁ, তেতিয়া মই নিজে গম পাম যদি আপোনালোকে কোনোবা পাইছে। আৰু কমেণ্ট কৰক যদি কোনোবা পাইছেও, আৰু জিমেইলটো দি দিম, তাত দি দিম। তো এইখিনি আজিলৈ এইখিনি, ধন্যবাদ।